লাগিল জুই দুই একা তিনি লুকিনি তিনি একা চাৰি মাৰে কাল্লু টানি একে চাৰি পাঁচ কঁকাল ঘূৰাই নাচ একে পাঁচে ছয় তোৰ বাপে মই একে ছয় সাত তোৰ পয়েৰ এক মাত একে সাতে আঠ পৰি আছো পাত একে আঠে ন কার মোরা পড়ি আছে কি বেচি বলা মোৰ বা হয় মই দেখা নাকি পঢ়ি আছো তো এগুলা পড়া হয় এগুলা তো চলিয়ে পড়ে এরা টেট পরীক্ষা রাখব আমাক পড়িবা দিছে এই কারণে মোৰ বা এক পরীক্ষা তেতি আইব এটো মই না জানো নেকি করবে মোৰ বা করবে মোৰ বা মানে কি বেচি পড়া শুনি মই এই ইবালা পৰা দৌৰি আহিলো কাম বন নাই যা কাম বন করগে যা সরি তো করবা না নাই তোরে কাম আছে মনে মনে না কি মনে মনে থাকা লাগে একলা করবা নালগে থদি মই পড়িছো তোর কি হইছে কাম বন কাম কর ঘৰত বহুত কাম আছে তোর কি কাম আছে তো করগে যা করবে করবে কাম বন নাই ধুই ঘুরাই ঘুরি আইবি আর মই এটা পড়িবা আমার বলবা আইছি যা এপে আম তোর তই পঢ়ি ৰজা পড়ি আছো তই পঢ়ি বলে ৰজা মই তাই পরীক্ষা দিমে মই চাকরি কৰিমে তই চাকৰি আজি কিমান টকা কামা হেতু মই চাম দে মই যাও দে তই পঢ়ি থাক মই পড়িমে দে ঠিক আছে বলবা আই যা কাম বন নাই ধুই নিছিনা মোৰ বা কি বেচিবা কি হবে কোপে বাইলু কোবা অনর বাইলু আকো মোর বাই নয় বড় বিড়ি বালে ওলা কোট বাইলু তই মোর তিরি না মই তোর তিরি হ্যাঁ তই চাকরি করবি ঘৰৰ কাম নাম কোনে করব তোর একলা মই দম নেকি বাসন মই দম নেকি ঘর মই হারিম নেকি একলা মই করবা নৰো বুঝি পাইছা তই কিমান দিন চাকরি কৰি কিমান টকা আনা সেইটো চাম কোন দিনা তোর চাকরি হয় এই চাকরির আঘাত তই সেই পৰি আছা সেইটো মই নাজানো মই হেগলা নাজানো মই কাম বন একো করবা নৰো ঘক তোর সন্ধাই দিলো তই কি কৰা করবি মই সেই চাকরি হেগলার মাথা না মাৰো তোর মাথা তই মার মোর মাথা মই মারো হ্যাঁ লাখ সবার বেটি হওয়া নাই তোর যে তুই চাকরি করবি যদি তুই আগতে ভাল ঘরত চাই বলে বিয়া দিবা লাগছিল তোর বাপেরে শুনছা না নাই আকৌ চাই আছা হেনেকে লাজ নাই যা হব যা চাকরি কৰিবি যা তোর লাজ নাই যাও তুলসী হরিল নে নভরিল রাধা তোমার কলসি তুলসী হরিল নে নভরিল রাধা তোমার কলসি ফুল চন্দন তুলসী হরিল নে নভরিল রাধা তোমার কলসি রাধা তোমার কলসি ভরিব কি জানি হইছে বাপাজি বরফুটি এসে কয় বরফুটিত মানে বরফুটি আজি একবার নাচি দি আছো রসুনে বাবা কইছো আগতে মই নাচি রসুনে না চাকরি পাই পালি কি চাকৰি পাৱা নহয় চাকৰিয়ে পাইছো ও কি চাকরি কিন্তু চাকৰি পাইছো আছে নাকি আছে বিনি বক্স এই বিনি বক্স আজি মই কলেজত গৈছিলো কলেজত যাওঁতে ইমান ধুনীয়াকে এটা ছোৱালী আহি আছে আহি থাকোঁতে মই দেখা পালো দেখা পাই ফেলে মোকতো ভাল লাগি ফেলে মই সুধিলো মাইনা তোমাৰ হকত মাইনা তুমি কি কৰা মাইনা তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি তাই ক'লা নাই মই ক'লো পিছে ময়ে বিয়া পাতো তোমাক তাই কৈছি সেই মই বিয়া নাপাতো নহয় এতিয়া মই ক'লো হে মাইনা আমাৰ ঘৰত কোনো নাই একেলাহে মায়ে ময়ে বাপেয়ে সেনেকে কওঁতে তাই কৈছি দেছো পিছে একবাৰ চিন্তা কৰি চাম বুলি কৈছি চিন্তা কৰি চাম বুলি কওঁতে মই আৰু ফিক্সে কৰি দিলোঁ আৰু সেইটো চাকৰি মানে তাই তেতুত চাকৰি কৰে তাই চাকৰি কৰা মানে মই চাকৰি কৰা হে মাই মই বিয়া পাতিম এতিয়া মই বিয়া পাতিম মোৰ 18 বছৰ পাৰ হৈছে 18 বছৰত বিয়া নাপাতি ফেলে মই বুঢ়া হলি বিয়া পাতিম নেকি হে মাই মই বিয়া পাতা কিবা কৰা সেইগিলা বাদ দি তাই চাকৰি কৰে আৰু মই হেয়া চাকৰি পইচা দেখাই দিব পাৰিম তই চাকৰি কৰা চিৰি আনলি তোৰ মূৰৰ মুঠি থৈ কালি লেগি গুচি যাব ইয়া নাজে তাই বহুত ভাল জিয়াৰে তাই নাজে দেছো বাৰু তাইক দেখান্তে মোৰ একদম গোটেই মানে সৰ্বশৰীৰ অংগ প্ৰত্যংগ খিৰ মিৰমিৰ পিৰ কৰি আহে চিৰিটা মৰবা গৈছে চিৰি বিয়া পাতি তই মৰবা গৈছা পিচ্ছি উঠা চিৰি পিছে বিয়া পাতি দিবি
এ মাই বোজা দিবা মোৰ বা গৈছা তই হা তোৰ কাম বন নাছিল আৰু তই ৰাতিপুৱা ভাতি থাকা তই কি বিচাৰি যা হা কি বিচাৰি যাবা আছা পাহেৰি ক'ব পাহেৰি দেখুৱাব এই বাটৰ হৈ ৰাতিপুৱা ওলাই যাই পেলাই ক'ত মৰি থাকে তই গৈছা ওপৰ কেনে হৈছে এনেকুৱা হা মই বিয়া পাতিমে মই সেইটোৱে আনিম মই সেইটো তিৰিয়া আনিম যা মই সেইটো তিৰিয়া আনিম মই তাইক লাগে ফোন কৰাৰ আছো এটা তই তিৰি আনি খুৱাব পাৰা যদি মোৰ মূৰৰ ওপৰত বোজা নেদবি তই মৰ তই য'তে মৰা মৰ ভোম 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 তিতি তিতি ভোম ভোম তিতি 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 এই বেলেগ মাৰবি দে বেলেগ মাৰবি ভোম এই হৈছে আহি পাইছোঁ এইটো আমাৰ হয় ভোম ভোম সোমাব না গাড়ীখন এই ভোম 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 এই আমাৰ ঘৰ আহি পালে এতিয়া তুমি নামা অঁ ঠিক আছে মই গাড়ীখন ক'ত থওঁ এতিয়া থৈ দিওঁ দে এইপিনে থৈ দিওঁ নহয় এই গাড়ীখনতে থাকে এই গাড়ী তই ইয়াতে থাকি দে ভোম ঐ মাই আছো নাই এয়া আহ ওলাই কি হৈছে পিঠি উঠে কি গা তাই মুচা তই হা মাই এইটো মই যে কৈছিলোঁ জীয়াটো সেইটো আমাৰ মাই নমস্কাৰ দি মাই নমস্কাৰ মাই নমস্কাৰ মাই সেইটো আমাৰ হেৰিটো মই যি কৈছিলোঁ তোক এই পুতলাৰ নিচিনা দেখি ভাল লাগছি না এইটোৱে নেকি বাবা তই তোৰ চাকৰি কৰা পিঠু তই এইটো কথাই কৈ আছিলি নেকি আছো পিঠলৈকে মাই যাওঁ ভিতৰলৈকে চিনি জাৰি নাপৰা কাচিয়াটো লৈ আহিছি বছো আহি মাই ক'ৰ পৰা লৈ এইটো চিয়া নকয় নিমিলে এইটো জীয়া সিদিনা মই কোৱা নাছিলোঁ তেটোত চাকৰি কৰে বুলি এই তেটোত চাকৰি কৰা জীয়াটো আনলো তই মই সেইদিনা এনে কোৱা বুলি ভাবিছিলোঁ এনে কোৱা আকৌ সঁচাই কোৱা কি কথা আছে মই তোক বিয়া পাতি আলো সমাজক 4টা মানুহ বহাই থৈ তই এনকে কিয় মোৰ বাদ বিয়া পাতি আজিকালি বিয়া পাতবি বস্তুৰ দাম কিমান হৈছে সেইকাৰণে মই এনকে লৈ আহিলো জীয়াটোৰ হয় কিবা কি নাম আছিলে জীয়াটোৰ এইটো গাঁওখন নাম কি আছিল নকয় এই ঘাটুপাৰা বোলে কিবা মাক দেউতাক আছে আনব আছে নে এই বিচাৰি ফুৰাটো বাদ দিয়ে মাই এহাতো মাক বাপাকক খবৰ দিম দে আমি তই পগলা তই মনে থাক তই এনেকে নকয় নিলে চিয়াটো আলিয়া নহয় এতিয়া যদি পুলিচ আহে কি হ'ব তোৰ পুলিচ আহিলে এই ক'ব আৰু মই আহিছো বুলি তই সেনেকে কৰিলে নহ'ব নহয় তই চব কথা সহজভাৱে লোৱা তিৰি এটা চিয়া এটা আনা ইমান সহজ নহয় আজিলৈকে বুজি নাপালি আজিলৈকে একো গম নাপালি মুঠটো গৰম কৰিব লাগি তই হেঁপাহ কৰিব মোৰবা অচিনাকি চিয়া এটা এনেকে আনো বুলি আনিব পাৰিনে বাৰু কিনকে কি কৰবি এই চিয়াটো এইটোত চাকৰি কৰে তোৰ চাকৰি কৰিলে আমি খাব পাৰিম কি নামে নাম পখিলা হয় পখিলা নেকি দে তই বচোন কি কথা পতা বাদ মই দেউতাক খাই দিলোঁ দেউতা আহিছি দেউতাক মাতচোন এই মায়ে খং উঠা আন পাইছ নেকি খং উঠছি কিজানি মুখখন ফুলি আছে দেখোন কেনেকে কথা কয় দেখোন খং উঠছি না অলপমান এই খং উঠিলেও মই বুজি দিম দে মই মাইৰ লগত একে হাঁহি তামচা কৰি থাকোঁ নহয় হেৰি নকৰিবি কি বুলি কয় মায়ে তোক একে মৰম কৰি ৰাখিম দে হে তই চিন্তা নহয় মই আছোঁ নহয় মই চব এইগিলা মেনেজ কৰি দিম হা দে তই এইগিলা খং নকৰিবি হা যদিহে মাৰা যদি মই অত্যাচাৰ কৰি চাবি কিন্তু অত্যাচাৰ কিয় কৰিব আকৌ মই থাকিম নহয় তোমাৰ লগত হা তই বেয়া নকৰিবি দে মায়ে যদি অলপমান খং কৰে এই 1 দিন 2 দিন খং কৰিব তাৰপিছত আকৌ ভাল হ'ব তই খালি অলপমান মাইক হেৰি কৰি ৰাখিবি মাইক অলপ মৰম দিবি আৰু তই না নহয় ঠিক আছে এই আমাৰ দেউতাই বহুত ভাল তোক আৰু মৰম কৰোঁ মই কিমান মৰম কৰোঁ মোতকৈ বেছি মৰম কৰোঁ দেউতাই এই খালি মাইটো অলপমান পেকাই থাকে আৰু হ'লেও মই আকৌ মেনেজ কৰি থাকোঁ হয়নে মই চালিহে গম পাম কিমান মৰম কৰে কিমান নকৰে
তোমাক তো করবে নিজের পুতে অ দে ঠিকে আছে বাৰু অ বাপা হা কি খবৰ এ বাবা দেউতা অ এ মই ছোৱালীটো বিয়া পাতিম বুলি আনলা ছোৱালীটো বিয়া পাতিম বুলি আনলা অ হয় নেকি অ আগাগুৰা নাজানি কেনেকে কি কৰিলা আগাগুৰা নাচিনি মানে দেউতা মই ভাল লাগিল দেখা পালো আমি দুটা কথা পাতিলো আমাৰ দুটা এই কথাই মিলনতে আৰু বিয়া পাতিম বুলি আনলো আৰু এটা আনছা যদি ভালে হৈছে কিন্তু এতিয়া ইয়াৰ পৰিচয়টো নাজানো ভাল হলেতো ভালে মায়েৰে কিবা কৈছে না নাই মায়ে কৈছি মায়ে দাম খাই উঠছি একেবাৰে হয় নেকি অ মায়েৰেতো চোকা এইটোতো তুমি জানাই এইটো বেলেগৰ জীয়া এটা আনিলা তাক বুজাই দিবা আৰু বুজাই দিছো মোৰ ফালৰ পৰা ভালে হ'ল মোৰ অলপ সুবিধা হ'ল কিন্তু মায়েৰে কিন্তু চোকা আৰু তোমাকো কম মই সেইকাৰণে তোমাৰ মায়েৰে এতিয়া অলপ চোকা সি যদি কিবা কৈ থাকে তুমি মনে মনে থাকিবা আকৌ অলপ পিছত তোমাক মৰম কৰিব কিন্তু খং উঠিলে সি অলপ তাৰমানে টেমাটো গৰম হৈ যায় কিবা ক'ব লাগিব কিবা কৈ দিব বুজি পাইছা এনে বাৰু বাকী ঠিকে আছে আনিলে মানুহ আমি ভাবছিলো যে ৰাইজৰ মানুহ মাতি পেলাই কিবা ধুমধামত বিয়া পাতিম তাৰ আগতে আনিছে যদি ভালে হৈছে বস্তু বাহিনীৰো দাম হেৰি হ'ল খৰচ অলপ কমতে হৈ গ'ল ভালে কথা দে বাপা ভালে মোৰ লগত মিলছে তোমাৰ হয় নেকি কিন্তু মায়েৰে অলপ চোকা তাক তেতিয়া বুজাটো অলপ কঠিন হ'ব মই অলপ মাইনাছ কৰিম তুমি অলপ মাইনাছ কৰিবা আৰু তুমি এটা কাম কৰিবা তুমি তাৰমানে এতিয়া বৰ্তমান একো নাজানা মনে মনে থাকিবা যি কৰিব লাগে আমি কৰি আছো তোমাৰ ওপৰত এতিয়া খং পাৰিলে মাৰবাহে যাব কিন্তু সেই বুলি বেয়া নাপাবা দুদিন পিছত ঠিক হৈ যাব দিয়া দে আলোচনা কৰা মই আহি আছো ৰবা মই এক জাগাত যাব লাগে লালি কিরা ভাই কিয় কান্দিছে ভাই তোর মুখ বড় উঠাল দিলি তোর চিড়িয়ালি মুখ নকাকে মই কিনো মোর কিমান দুখ লাগছি তো কান্দি থাকিলে এনেকে হ'ব নেকি এটা তই আকৌ বুজি নাপালি চিৰিয়েল আনিলি মই ভাবছিলো বিয়া চিয়া কৰি পেলাই আনিম বা ধুনীয়াকৈ পঢ়িছো তই এতিয়া চিৰি লগা হ'ল তো চিৰি আনিলি এনেকে তই এতিয়া আনাৰ পিছত এনেকে কান্দি থাকিলে হ'ব নেকি তই পিছে আগতে কিয় নকলি মোক মইতো কৈছিলো ভালকে বিয়া পাতি আনিম তই এতিয়া এতিয়া আকৌ তই আকৌ সিদিনা বিয়া নপতা বুলি ক'লি তই এতিয়া মই জানিছো এটাই লিখি মোৰ কিমান অশান্তি লাগছি কচিয়াটো আনিলি মোৰ কি হ'ব এতিয়া তই যা যো তোক ঘৰ দেখাই দিব লাগিব আনলি চিৰিয়া যো চিয়াটো বাগৰ চিলি বাগৰ জন্ম দিছিলো আজি পেটো তহঁতৰ ৰাখি যা জয় এইটো মই আমাৰ যা হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ঘণ্টাটো টিপি দিবলৈ নাপাহৰিব কিন্তু